আমি আজি এই পানীতোলা অঞ্চলৰ এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ মটক ৰাইজৰ লগতে 6 জনগোষ্ঠীক প্ৰতাৰণাৰ ফল কিন্তু তেওঁলোকে ভোগ কৰিব লাগিব। অসমৰ পৰা কয়লা তেল আৰু খনিজ সম্পদসমূহ যেনেদৰে লুণ্ঠন কৰে অসমৰ জনগোষ্ঠীয় ৰাইজৰ আত্মবিশ্বাস আৰু যিসমূহ দায়িত্ব আছে এই দায়িত্বসমূহ পালন কৰিবলৈ তেওঁলোকে প্ৰত্যাহ্বান সৃষ্টি কৰক। আমি এটা কথা অনুৰোধ জনাইছোঁ যেনেধৰণে কেন্দ্ৰীয় চৰকাৰে আমাক প্ৰতাৰণা কৰিছে এই প্ৰতাৰণাৰ ফল কিন্তু তেওঁলোকে ভোগ কৰিব লাগিব। সেই সময়ত যি সময়ত 12টাকৈ জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিছিল সেই সময়ত কিন্তু অসমৰ এজন কেন্দ্ৰীয় মন্ত্ৰী সেই স্থানত উপস্থিত আছিল। সেই স্থানত সেই উপস্থিত থকা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কলৈ গৈছিল? মটক ৰাইজৰ আৱেগ অনুভূতিৰ কৰা ভক্ষেপ নকৰা এই জনগোষ্ঠীয় চৰিত্ৰক বুজিব নোৱাৰা এইখন চৰকাৰক আমি প্ৰত্যাহ্বান জনাইছোঁ। আমাৰ ৰাইজক জোকাই নল'ব, আমাক জনজাতিকৰণ প্ৰদান কৰক, অন্যথা ভোগ কৰিব লাগিব আপোনালোকে।